মৰ্নিং ৰিজুমনি কিটচেন এণ্ড ব্লগ চেনেলৰ পৰা মই ৰিজুমনি আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আজি ভাবিছোঁ মই এটা ডেইলি ব্লগ দিওঁ। মৰ্নিঙৰ পৰা ৰাতিলৈকে মই কি কৰোঁ সকলোখিনি দেখুৱাই যাম, জনাই যাম। এতিয়া মই গা পা ধুই আহিলোঁ। এতিয়া 8টা বাজা নাই আৰু বাজিব আৰু আজি অকণমান বাৰু উঠোঁতে দেৰিয়ে হ'ল, কাৰণ কালি লক্ষী পূজা চাব গ'লোঁ, আহি পাওঁতে ৰাতি প্ৰগ্ৰাম চাই আহি থাকোঁতে অকণমান দেৰি হ'ল শুওঁতে। সেইটো কাৰণে এতিয়া ভাবিছোঁ মৰ্নিঙৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ। ৰাতিলৈকে আপোনালোকক যিমান পাৰোঁ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিব বুলি আশা কৰিলোঁ। পৰৱৰ্তী এতিয়া মোৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। মই বহাই দিছোঁ ৰঙা চাহ। আমি ৰাতিপুৱা যিহেতু গোটেই ঘৰৰ মানুহখিনিয়ে ৰঙা চাহহে খাওঁ, আৰু এইফালে অলপ ভাতো বহাই দিছোঁ মই, আলু ভাতত দি পেলাই আলু কণী তেনেকৈ মানে চকুক আৰু গুণগুণক অকণমান খুৱাব লাগিব, আৰু দেউতা মাও খাব অলপ অলপ। আৰু এইফালে এয়া জিলাপি, খুৰমা, নিমকি এইবোৰ আছে। আৰু এয়া আমাৰ দেউতাই পূৰা ৰাতিপুৱা উঠি সদায় ষ্টাডি কৰি থাকে, সদায় চাহ খায়। এয়া এতিয়া গুণগুণহঁতৰ কাৰণে লৈ গৈ আছোঁ মই। আমাৰ পাকঘৰৰ পৰা একদম ৰুমলৈকে যাওঁতে এক পাক ঘূৰিব লাগে। গুণগুণ কি কৰি আছা? একদম পকাতে দুটাই কি কৰি আছে? এয়া চাহ খোৱা। থেংক ইউ থেংক ইউ। আমি এতিয়া চাহ খাব ওলাইছোঁ। মায়ো আহি পাল খেতিৰ পৰা। চাহ বাই বাই কৈ না হাঁহি পায়। এইটো মায়ে চাহ খাইছে, আৰু এইটো একেবাৰে চাই সেই আমাৰ ঘৰৰ জাহাজী কল দেখিছেনে? ইমান ডাঙৰ ডাঙৰ নহয়, এটা খালে পেট ভৰি যায় পূৰা। সেয়া আৰু আমাৰ মায়ে ঘৰৰ পৰা মালভোগ কল লৈ আহিছে। এয়া ঘৰৰ মধুসোলেং, মান ধনিয়া, ওলকচু, ভোল, কোমোৰা, অমিতা। ক'ত গ'ল হেৰিয়ে? বাবৰণ এই ভিডিঅ' কৰাৰ কাৰণেহে। আমাৰ জলফাই দেখিছেনে? সৰু সৰু লাগিছে আৰু সৰু সৰু হৈ আছে এতিয়া। ইমান ডাঙৰ হৈছে এই কচুজোপা। আপোনালোকে কি বুলি কয় জনাবচোন। আমি দহি কচু বুলি কওঁ। এয়া বহুত ডাঙৰ। মায়ে ৰাতিপুৱা পূজা কৰি আছে। মা এইফালে চাই দিয়ক এবাৰ। এডাল ভেকুৰী বুলি কয়, সেনেকুৱাকৈ ভাজি ভাজি খায়। এটা ইয়াতকৈ সৰু আছে, তো তিতা লাগে। এডাল সৰু, এডাল ডাঙৰ, মানে আলুৰ লগত এনেকৈ ভাজি খাব পাৰি, ভাল লাগে খাই। ইমান ডাঙৰ হৈছে দেখিছেনে গছডাল? সেইটো আমাৰ চবতকৈ ডাঙৰ পুখুৰী, পূৰা 3 বিঘা মাটিৰ। এই আমাৰ এয়া ঘৰতে আছে, মানে ৰাস্তাৰ আছে আৰু এয়া পননোৱা শাক। আৰু এইফালে দেখিছেনে পুৰৈ শাক, ইমান ডাঙৰ ডাঙৰ হৈছে। এয়া মাছ আমাৰ এইকেইটা পালে আধা কেজিমান হ'ব, বেছি ডাঙৰ নাপালে। চব ডাঙৰবিলাক সোমাই গ'ল ভিতৰত। বহুত 3 কেজিমানৰ আছে, কিন্তু সেয়া ধৰিব নোৱাৰিল আৰু এইকেইটা হৈ যাব আৰু আজিৰ কাৰণে। এতিয়া এই দেখিছেনে ইমান ঢেকীয়া আছে। আমাৰ একদম ঘৰটোৰ সন্মুখৰ ফালে আছে। দুডালমান ছিঙি লওঁ আহিছোঁ যেতিয়া। মানে ঘৰত আহিলে, গাঁৱৰ ঘৰত আহিলে লোকেল বস্তু খাই ভাল লাগে, যিহেতু আমি এইবিলাক কিনিয়ে খোৱা যায়। এতিয়া আৰু আছে এভেইলেবল, কিনিব নালাগে, বহুত আছে। আৰু এইবিলাক গোটেই ঢেকীয়াই হয়। ঢেকীয়া এইবিলাক মই ঢেকীয়া খাই ভাল পাওঁ, মানে তাতে কিনিয়ে খাওঁ। ইয়াতে যিহেতু আছে, এইকেইডাল ছিঙি লওঁ এক ভাজি হোৱাকৈ। এইকেইডাল ছিঙিলোঁ ঢেকীয়া, আৰু নিচিঙৰ ভাগৰ লাগিছে, পূৰা ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা কাম কৰি কৰি। হৈ যাব আৰু আজি এসাঁজ। বাচ্ছা পাৰ্টি কি খাইছা? বিস্কুট আৰু কি? গাখীৰ? এনেকৈ কি খাইছা? মিল। আমি ভাত বনাইছোঁ, সিহঁতে খাই আছে ন। দুপৰীয়া খানা, ভাজা মাছ, ওলকচু পিটিকা,
ঢেকীয়া ভাজি, বন্ধাকবি ভাজি, পানীলাও খাৰ, মাছৰ মূৰেদি, এয়া ঔটেঙা, ওলকচু আৰু মান ধনিয়া দি বনাইছোঁ মাছ। খানা কেনেকুৱা? আমি এতিয়া দুপৰীয়া ভাত পানী খালোঁ, খাই আজৰি হয় ভাবিছোঁ অকণমান ৰেষ্ট লওঁ, যিহেতু গধূলি যাবই লাগিব ন প্ৰগ্ৰামত। আমি এতিয়া শুই ল'ম ন? চকু শুবানে নাই? শুব, চকু শুব, বন্ধনো শুব আৰু আবেলি আপোনালোকক লগ পাইছোঁ। শুই উঠিলোঁ, এতিয়া অকণমান চোতালতে খোজকাঢ়ি আছোঁ। ইয়াতে মানে ভাল লাগে আৰু ধুনীয়া, মানে একদম আমাৰ ঘৰটো মানে ভিতৰত হয়, পাহাৰ আছে ওচৰতে আৰু মানে ভাল লাগে আৰু দেখিছেনে গোটেই পাহাৰ মোৰ পিছফালে, এইটো চাইডে গোটেই এইবিলাক পাহাৰ মানে একদম ইমান বেছি ওখ ওখ পাহাৰ নহয় আৰু। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ ৰ'ব। আমাৰ ঘৰলৈকে অহা ৰাস্তা, আৰু এইফালে আমাৰ ফ্ৰণ্টৰ ফালে এয়া পাহাৰ আছে একদম ওপৰলৈকে, এইফালে আমাৰে মাটি বাৰু এইবোৰ ওপৰলৈকে, আৰু এইফালেও এনেকৈ আছে, এইফালেও পাহাৰে হয়, এইফালে কমলা বাগান আছে। আগতে আমাৰো এইখিনিতে কমলা বাগান আছিলে, এইটো চাইডে এইখিনিতে কমলা বাগান আছিলে, কিন্তু এতিয়া গছবোৰ মৰি গৈছে, নতুনকৈ আৰু আমি ৰোৱা নাই। কিন্তু সেই ওপৰত আছে কমলা বাগান, বহুত মানুহৰে আছে ইয়াতে, আৰু সোণাপুৰৰ কমলা বুলি ক'লে বহুতে জানে। আৰু এইফালে নিজৰা আছে এটা, আমি তাতে গা ধুওঁ, প্ৰায় আজিও ধুইছোঁ ৰাতিপুৱা এইফালে গৈ। আৰু এইফালে আমাৰ একেবাৰে ঘৰৰ পিছফালেও এইফালে পাহাৰেই, কাপোৰ মেলা হৈ আছিলে। মই দেখা পাই আছোঁ এয়া কৰ্জা টেঙা, দেখিছেনে? এইটো টেঙা বহুত টেঙা হয়, আৰু এনেকৈ চিঙাৰ পিছত গাখীৰৰ নিচিনা মানে ওলাই যায় আঠাটো। সেইটো আমি কৰ্জা টেঙা বুলি কওঁ, আপোনালোকৰ পিনে কি বুলি কয় জনাবচোন। এনেকৈ গছত বহুত লাগি আছে। খাইছা এইবিলাক? চকু কি খাইছা? জ্ঞাপন কৰি পানবাৰী গাঁৱত কমিটিৰ তৰফৰ পৰা এই মানপত্ৰখনি তেখেতক অৰ্পণ কৰিব বিচাৰিছোঁ। মই গিৰিধৰৰাম দেৱক তেখেতৰ কবিতাটি পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। মানপত্ৰখনত আপুনি কিন্তু নিৰ্ভীকভাৱে সাংঘাতিক কথা ক'ব জানে দেই। চৰি, মোৰ নাম দিগন্ত। হেল্ল' এভৰিৱান, মই আবেলিৰ পৰা আৰু ভিডিঅ'টো কণ্টিনিউ কৰাই হোৱা নাই, মানে আমি ভাত পানী খাই আহি গ'লোঁ ইয়াতে। যিহেতু লক্ষী পূজাৰ 3 দিনীয়া কাৰ্যসূচী হৈ আছিল, আজি ছেকেণ্ড ডে আমি আহিলোঁ। আজি স্থানীয়সকলে মানে ইয়াৰে যিসকল বাসিন্দা হয় মানে আমাৰ পানবাৰীৰ সকলোৱে লগ লাগি পেলাই এইটো নাটক কৰিছে। আমি তাকে চালোঁ, অলপ এনেই অকণমান আপোনালোকক দেখুৱাইছোঁ, আৰু ভাবিলোঁ আজি ভিডিঅ'টো ইয়াতে সামৰোঁ, যিহেতু বহুত দীঘল হৈ যাব। মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, আৰু আজি ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু আজিলৈ তেন্তে আহিছোঁ, বাই বাই, গুড নাইট। এতিয়া 1 বাজিল, গুড নাইট।